7 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিলে ৰাহুল আৰু শামীমক। বৃহস্পতিবাৰে দিন দুপৰতে ঢিঙৰ উধানতলাৰ এজন নিৰহ লোকক নিজ কণমানি সন্তানৰ সন্মুখতে গুলীয়াই পলায়ন কৰিছিল দুধৰ্ষ ডকাইত শামীম আৰু ৰাহুলে। তাৰ পিছতে আৰক্ষীৰ অভিযানত আটক কৰিবলৈ সক্ষম হয় শামীম আৰু ৰাহুলক। বৰবিল কাছাৰী বস্তিৰ পৰা ঢিং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইছাদৰ নেতৃত্বত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। পুনৰ জনাইছো এক ব্ৰেকিং নিউজ। 7 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিলে ৰাহুল আৰু শামীমক। বৃহস্পতিবাৰে দিন দুপৰতে ঢিঙৰ উধানতলাৰ এজন নিৰহ লোকক নিজ কণমানি কন্যা সন্তানৰ সন্মুখতে গুলীয়াই পলায়ন কৰিছিল দুধৰ্ষ ডকাইত শামীম আৰু ৰাহুলে। তাৰ পিছতে আৰক্ষীৰ অভিযানত আটক কৰিবলৈ সক্ষম হয় শামীম আৰু ৰাহুলক। বৰবিল কাছাৰী বস্তিৰ পৰা ঢিং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইছাদৰ নেতৃত্বত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।